নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি মিনি ভ্লগলৈ বুলি। আজিৰ ভিডিঅ'টি একেবাৰে পাকঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰিছো। ইফালে দেখিছেনে মই জুই জ্বলাই আছো আৰু এইফালে জুই জ্বলা হোৱা পাছত এইফালে মই কেৰাহীটো বহাই দিলো। আচলতে মই কচু শাক বনাম বুলি লৈছো আৰু এইফালে চাওকচোন মই কচুখিনি ভালদৰে কাটিও লৈছো। এইফালে কেৰাহীটোত তেল আৰু পিঁয়াজখিনি মই দি দিলো। আৰু চাওকচোন তেলখিনি ভালদৰে গৰম হোৱাই নাছিল আৰু মই পিঁয়াজখিনি দি দিলোঁ। আচলতে মোৰ আজি বুলিয়ে নহয় যেতিয়াই মই চব্জি বনাওঁ মানে মোৰ লগত এনেকুৱাই হয়। আপোনালোকৰ হয় নাই বাৰু? আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পাছত মই কচুখিনিও দি দিলোঁ। কেৰাহীটো ঢাকনি লগাই জুইকুৰা ভালদৰে জ্বলাই দিলোঁ। এইকেইদিন যে ইমান গৰম পৰিছে নহয়, চাওকচোন মোৰ ঘামি অৱস্থা বেয়া হৈ গৈছে। তাৰ পাছতে এইফালে মই জালুকখিনি খুন্দি লৈছোঁ আৰু এইফালে মই নেমু এটাও ছিঙি ল'লোঁ। যিহেতু মোৰ ওচৰত বিলাহী নাছিল সেইটো কাৰণে নেমুৰ ৰস অকণমানকৈ চেপি দিম বুলি ভাবিছোঁ। এইফালে মই শাকত নেমুৰ ৰস অকণমান আৰু জালুক গুড়ি অকণমান দি দিছোঁ। যিহেতু বহুত বেছি গৰম হয় সেইটো কাৰণে জালুক অকণমানহে দিছোঁ। এইফালে মোৰ শাকখিনি হৈয়ে গৈছে আৰু আপোনালোকৰ কোনে কোনে কচু শাক খাই ভাল পোৱা কমেণ্ট কৰি জনাই দিব দেই। আৰু এইফালে মই ভাত খাওঁ বুলি লৈছোঁ। আৰু আজিৰ মিনি ভ্লগটি মানে আকৌ নেক্সট মিনি ভ্লগত আপোনালোকক সকলোকে লগ পাম। বাই।